Hey guys, welcome back to my channel Rosie's Blog. আশা কৰিছো আপোনালোকে সকলোৱে ভালে আছে, ঠিকে আছে আৰু ঘৰৰ ভিতৰতে সোমাই আছে, তো ময়ো ভালে আছো। তো আপোনালোকে গোটেই দিনটো কি কৰি আছে মোক কমেন্ট কৰি নিশ্চয় জনাব। আপোনালোকে যদি মোৰ এইটো মেকআপ লুক চাব বিচাৰে তেনেহলে মোৰ সেকেন্ড চেনেলত এইটো ভিডিও দিয়া আছে মেকআপৰ। তো আপোনালোকে ডেসক্ৰিপশন বক্সত মই লিংক দি দিম, আপোনালোকে চেক কৰিব পাৰে আৰু চাব পাৰে কি কেনেকৈ এইটো লুক ক্ৰিয়েট কৰিছো। তো আপোনালোকে একবাৰ চেক কৰিব পাৰে আৰু মই এইটো চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে যদি আপোনালোকৰ ভাল লাগে। গাইজ আজি মই আপোনালোকৰ লগত এটা ফেস পেক আৰু স্ক্ৰাব শেয়াৰ কৰিম আৰু এইটো বহুত সহজতে আপোনালোকে ঘৰত বনাব পাৰিব। দুই এটা বস্তু ঘৰত ইউজ কৰা সেইকেইটা বস্তুৰে আপোনালোকে ফেস পেক আৰু স্ক্ৰাব বনাব পাৰিব। তো আশা কৰিছো আপোনালোকৰ এইটো ভিডিও বহুত হেল্পফুল হ'ব আৰু ভাল লাগিব। যদি মোৰ ভিডিওটো ভাল লাগে আৰু হেল্পফুল হয় তেনেহলে মোৰ চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব আৰু মই ভিডিওটো লাইক শেয়াৰ আৰু তলত কমেন্ট কৰি নিশ্চয় জনাব কেনেকুৱা লাগিলে। তো বলক ভিডিওটো চাই লওঁ। তো গাইজ মই ইয়াতে 2 চামুচমান চেনি লৈ লৈছোঁ আৰু এইখিনি পাউডাৰ বনাই লৈছোঁ। তো আপোনালোকেও এইদৰে বনাই ল'ব। তো তাৰপাছত মই ইয়াতে এটা টমাটো লৈ লৈছোঁ আৰু তাৰ আধা মই এতিয়া ইউজ কৰিম আৰু আধা মই পিছত ইউজ কৰিম। তাৰপিছত মই ইয়াতে খালি বাটি এটা লৈ লৈছোঁ আৰু তাতে 1 চামুচ বেসন, আধা চামুচ হালধি পাউডাৰ আৰু 1 চামুচ মই ইয়াতে হানি লৈ লৈছোঁ। তো আপোনালোকে অলপ বেছিও ল'ব পাৰে। তো মই ইয়াতে 1 চামুচে লৈ লৈছোঁ। তাৰপিছত মই ইয়াতে 1 চামুচ এল'ভেৰা জেল লৈ লৈছোঁ। তো আপোনালোকে যিকোনো ব্ৰেণ্ডৰে ল'ব পাৰে। তো মই প্ৰথমতে 1 চামুচ লৈ এইখিনি ভালদৰে মিক্স কৰি ল'ম আৰু তাৰপিছত অলপ অলপকৈ মই আৰু দি থাকিম আৰু মিক্স কৰি থাকিম। তো আমাক গোটেইখিনি ভালদৰে এটা স্মুথ পেষ্ট বনাব লাগে। তো আপোনালোকেও অলপ অলপকৈ ল'ব আৰু মিহলাই থাকিব। তো এইদৰে এটা স্মুথ পেষ্ট আমি বনাই ল'ম। তো আপোনালোকেও এইদৰে স্মুথ পেষ্ট এটা বনাই ল'ব। তাৰপিছত বলক আমি এতিয়া লগোৱাৰ প্ৰচেছ আৰম্ভ কৰোঁ। তো ইয়াতে মই পাউডাৰ বনাই থোৱা চেনিখিনি লৈ লৈছোঁ আৰু আধা টমাটো ৰাখিছিলোঁ। তো সেইখিনি মই লৈ লৈছোঁ আৰু টমাটো মই চেনিত এইদৰে ডিপ কৰি তো মুখত এইদৰে এপ্লাই কৰিম। তো আপোনালোকেও এইদৰে এপ্লাই কৰিব। তো গোটেই মুখতে লগাব। আপোনালোকে ইচ্ছা কৰিলে ডিঙিত, হাতত, ভৰিত আপোনালোকে ইউজ কৰিব পাৰিব এইটো। তো গোটেই মুখত মই ভালদৰে এপ্লাই কৰাৰ পিছত মই লগে লগে মুখ নুধুওঁ। তো মই 10-15 মিনিটমান ৰাখি থৈ দিম এনেদৰে। তো তাৰপাছত মই ভালদৰে মুখ ৱাছ কৰি ল'ম। তো আপোনালোকে ফেচ ৱাছ ইউজ নকৰিব কাৰণ আমাৰ পেকটো লগাবলৈ আছেই। তো আমি ভালদৰে মুখ ধোৱাৰ পিছত শুকাই ল'ম। তো গামোচাৰে মই ভালদৰে মুচি লৈছোঁ আৰু তাৰপিছত এতিয়া বলক ফেচ পেক লগোৱাৰ প্ৰচেছত। তো ফেচ পেক লগাবলৈ মই ইয়াতে এটা ব্ৰাছ লৈ লৈছোঁ। তো আপোনালোকৰ ওচৰত যদি ব্ৰাছ নাই তেনেহ'লে আপোনালোকে হাতেৰে ইউজ কৰিব, কোনো প্ৰব্লেম নাই। তো মই ভালদৰে ব্ৰাছৰ সহায়ত মই ভালদৰে গোটেই মুখত লগাই ল'ম। তো আপোনালোকে নেকতো লগাব পাৰে, হাততো লগাব পাৰে, বাট মই ইয়াতে জাষ্ট মুখতে লগাইছোঁ। তো আপোনালোকে ভালদৰে গোটেই মুখত এনেদৰে লগাই ল'ব। তো লগোৱাৰ পিছত আপোনালোকে 20-30 মিনিটমান এনেদৰে ৰাখি দিব শুকাবলৈ। The way you like a song, you know my heart. 'Cause you know me, know my heart. You're everything in my day. I love the way you know my heart. Yeah, alright. The one to show me now and forever. No, you'll never be alone.
তো 20-30 মিনিট পিছত আপোনালোকে চাব পাৰিছে মোৰ ফেচ পেকটো একেবাৰে শুকাই গ'ল আৰু মই ৰাখি থোৱা আধা টমাটো মই ইয়াতে লৈ লৈছোঁ আৰু এইটো চাৰ্কুলাৰ মোচনত মই গোটেই মুখত ভালদৰে এনেদৰে মই চাৰ্কুলাৰ মোচনত ঘূৰাই থাকিম আৰু ফেচ পেকটো মই উঠাই থাকিম আৰু টমাটোটো লাহে লাহে আপোনালোকে প্ৰেছ কৰি থাকিব যাতে ভিতৰৰ ৰসখিনি আপোনাৰ স্কিনত আহি যায়। তো মই এইদৰে গোটেই ফেচ পেকটো উঠাই ল'ম আৰু তাৰপিছত মই ফেচ ভালদৰে ৱাশ কৰি ল'ম। তো ভালদৰে মুখখন ধোৱাৰ পিছত আপোনালোকে ভাল গামোচা এটাৰে মুখখন মুচি ল'ব আৰু পানীখিনি শুকাই ল'ব ধুনীয়াকৈ। তো গাইজ এয়া মোৰ ফাইনেল ৰিজাল্ট। তো আপোনালোকে নিজেই চাব পাৰিছে আৰু আপোনালোকে একবাৰ ট্ৰাই কৰি চাব, বহুত ভাল পাব। এইটো ফেচ পেক বহুত ভাল হয়। তো আপোনালোকে একবাৰ নিশ্চয় ট্ৰাই কৰি চাব আৰু মোক জনাব কেনেকুৱা পালে। আশা কৰিছোঁ আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে আৰু বহুত হেল্প হৈছে। তো মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু মোক আগুৱাই যাবলৈ সহায় কৰিব। তো বাই বাই। নাইট আৰু ঘৰৰ ভিতৰতে থাকিব।